নমস্কাৰ বন্ধুসকল, আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ পদ মুকলি কৰা হ'ব নৱেম্বৰ ডিচেম্বৰ মাহত। আৰু যিসকলে ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব তেওঁলোকৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব, মেক্সিমাম বয়স হ'ব লাগিব 40 বছৰ। আৰু APF কনষ্টেবলত যিসকল নেকি এপ্লাই কৰিব তেওঁলোকৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 25 বছৰ। তাৰপিছত হৈছে এজ ৰিলেশ্যন দিয়া হৈছে ST/SC সকলৰ কাৰণে 5 বছৰৰ এজ ৰিলেশ্যন দিয়া হৈছে আৰু OBC MOBC সকলৰ কাৰণে 3 বছৰৰ এজ ৰিলেশ্যন দিয়া হৈছে। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এইটো চেনেলত যিকোনো ধৰণৰ চৰকাৰী চাকৰি ভিডিঅ'সমূহ আপডেট দিয়া হয়, চব ভিডিঅ' সম্পূৰ্ণৰূপে চাই থাকিব। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিবলৈ হ'লে বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব। ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ হ'লে 12 পাছ কৰিব লাগিব। আৰু APF কনষ্টেবলত যিসকল নেকি এপ্লাই কৰিব তেওঁলোকৰ চিম্পল মেট্ৰিক পাছ কৰিলে হৈ যাব। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, তাৰপিছত মেডিকেল টেষ্ট, তাৰপিছত ৰিটেন এক্সাম হ'ব, তাৰপিছত ভাইভা অনুষ্ঠিত হ'ব। তাৰপিছত হৈছে ফিজিকেল ষ্টেণ্ডাৰ্ড। ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড। জেনেৰেল OBC MOBC SC ল'ৰাসকলৰ কাৰণে হাইট হ'ব 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ। আৰু ST/STP ল'ৰাবোৰৰ কাৰণে হাইট হ'ব লাগিব 153 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ কাৰণে 145 চেণ্টিমিটাৰ। আৰু চেষ্ট হ'ব লাগিব নৰ্মেল, ল'ৰাবোৰৰ কাৰণে 79 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ খোলাব লাগিব। তাৰপিছত হৈছে APF কনষ্টেবল ফিজিকেল ষ্টেণ্ডাৰ্ড। ল'ৰাবোৰৰ কাৰণে হাইট হ'ব লাগিব 162.56 চেণ্টিমিটাৰ, জেনেৰেল OBC MOBC SC সকলৰ কাৰণে। আৰু ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপিছত হৈছে ST/STP ল'ৰাবোৰৰ কাৰণে হাইট হ'ব লাগিব 160.02 চেণ্টিমিটাৰ আৰু ছোৱালীৰ কাৰণে 152.40 চেণ্টিমিটাৰ। তাৰপিছত চেষ্ট হ'ব লাগিব জেনেৰেল OBC MOBC SC STP ল'ৰাবোৰৰ কাৰণে 80 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ খোলাব লাগিব। আৰু ST/H নৰ্মেল হ'ব লাগিব 78 চেণ্টিমিটাৰ আৰু 83 চেণ্টিমিটাৰলৈকে খোলাব লাগিব। তাৰপিছত হৈছে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কৰ এক্সাম হ'ব ল'ৰাবোৰৰ কাৰণে। ইয়াত ৰানিং কৰিব লাগিব 3200 মিটাৰ 14 মিনিটৰ ভিতৰত আৰু লং জাম্প মাৰিব লাগিব 3বাৰ চান্স দিয়া হ'ব। তাৰপিছত হৈছে ফিমেলৰ কাৰণে 1600 মিটাৰ ৰানিং কৰিব লাগিব, সময় দিয়া হ'ব 8 মিনিট আৰু লং জাম্প মাৰিব লাগিব 3বাৰ চান্স দিয়া হ'ব। তাৰপিছত ৰিটেন টেষ্ট। ইয়াত ফৰেষ্টাৰ গ্ৰেড 1 তেওঁলোকৰ বাবে 100 মাৰ্কৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। তাৰপিছত হৈছে ফৰেষ্ট গাৰ্ড APF কনষ্টেবল, ইয়াতো 100 মাৰ্কৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এইকেইটা ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব। তাৰপিছত 4টা লেংগুৱেজৰ মাধ্যমত এক্সাম দিব পাৰিব। তাৰপিছত ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড ফৰেষ্ট গাৰ্ডৰ যিসকল নেকি ৰিটেন এক্সাম পাছ কৰিব তেওঁলোকৰ বাবে 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু ছোৱালীসকলৰ কাৰণে 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব। সময় দিয়া হ'ব 4 ঘণ্টা ল'ৰা আৰু ছোৱালীৰ বাবে। আৰু ইয়াৰ নটিছখন প্ৰকাশ পাব নৱেম্বৰ মাহত আৰু ইয়াৰ এপ্লাই অনুষ্ঠিত হ'ব হয়তো নৱেম্বৰ মাহত এপ্লাই অনুষ্ঠিত হ'ব, নহ'লে ডিচেম্বৰ মাহত এপ্লাই অনুষ্ঠিত হ'ব।